নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিচেনলৈ আপোনালোকক স্বাগতম। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। আজি মই বনালোঁ কঁঠালৰ আচাৰ। বজাৰত যিহেতু এতিয়া খুব বেছি কঁঠালৰ মুচিবিলাক ওলাইছে, তাৰে মুচি এটা আনি মই আচাৰ বনালোঁ। চাই যাওকচোন ভিডিঅ'টো মই কেনেকৈ বনালোঁ। প্ৰায় 2 কেজিমান ওজনৰ এটা কঁঠাল আনিছিলোঁ মই বজাৰৰ পৰা। কঁঠালটো ভালদৰে ধুই হাতত আৰু কটাৰীখনত অলপমান মিঠাতেল সানি মই এতিয়া কঁঠালটো এনেকৈ কাটি ল'লোঁ। মই অনা কঁঠালটো অলপ বুঢ়া হৈছিল, সেইকাৰণে আঠাটো বেছি। কোমলীয়া কঁঠালত আঠা কম থাকে। এতিয়া মই এনেকৈ বইল কৰি ল'ম। বইল কৰাৰ আগত মই চচটো অলপ মিঠাতেল সানি লৈছোঁ, লগতে দিছোঁ অলপ নিমখ। মই কঁঠালখিনি প্ৰায় 1 ঘণ্টামান উতলাই ল'লোঁ। এয়া কঁঠালটো ধুনীয়াকৈ সিজি গ'ল। এনেকৈ মই এতিয়া টান বাকলিখিনি গুচাই ল'ম। গুচাই লৈ অলপ মিহি মিহিকৈ কাটি ল'লোঁ। কঁঠালৰ চব্জি বনালেও মই এনেকৈ বইল কৰিয়ে বনাওঁ। আপোনালোকে কিদৰে বনায় মোক কমেণ্ট কৰিবচোন। বইল কৰি লোৱা আটাইখিনি কঁঠাল মই এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াত নিমখ আৰু হালধি দি কঁঠালখিনি ভালকৈ মঠি ল'ম। মই অলপ ভিনেগাৰো দি দিছোঁ, যিহেতু বইল কৰা আচাৰত ভিনেগাৰ অলপ দিলে আচাৰখিনি সহজতে নেভেঁকুৰে। ডলা এখন লৈ পেপাৰ পাৰি দিছোঁ। এতিয়া মই এনেকৈ আটাইখিনি কঁঠাল ৰ'দত শুকুৱাই ল'ম। আপোনালোকে চাব, যদি খুব বেছি টান ৰ'দ হয় একেদিনাই হ'ব। যদি ৰ'দটো অলপ কোমল হয় তেনেহ'লে 2 দিনমান ৰ'দত দিব লাগিব। কঁঠালখিনি ধুনীয়াকৈ শুকাই গ'ল। এয়া চাওকচোন, খুব ধুনীয়াকৈ শুকাইছে। লগতে মই মছলা লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ। জলকীয়া মছলাখিনি মই একেলগতে মিক্সিত পিচি ল'লোঁ। কেৰাহীত তেনেকৈ তেল গৰম কৰি ল'লোঁ। তেলখিনি গৰম হোৱাত গেছটো অফ কৰি কঁঠালখিনি মই এনেকৈ ভাজি ল'ম। গেছটো মই অফ কৰি দিছোঁ, নহ'লে কঁঠালখিনি সিজি যাব পাৰে যে। তাত মই এতিয়া মছলাখিনি দি ল'লোঁ। নিমখ হালধি আগতে দিয়াই আছিল, এতিয়া মই আৰু নিমখ নিদিওঁ। এনেকৈ মই কঁঠালখিনি সানি লৈ এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া কঁঠালৰ আচাৰ ৰেডি হৈ গ'ল। এনেকৈ কঁঠালৰ আচাৰ আপোনালোকে বনাই খাবচোন, খুব বেছি ভাল লাগে। এতিয়া মই ঠাণ্ডা হোৱা কঁঠালখিনি এনেকৈ বৈয়ামত ভৰাই ল'ম। প্ৰায় এসপ্তাহমানৰ পাছত আচাৰ খাব পৰা হৈ যাব। আপোনালোকে কঁঠালৰ আচাৰ কেনেকৈ বনায় মোক কমেণ্ট কৰিবচোন। মই এনেকৈ বনাওঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব।